तामुलपुर जिल्लानि स्वागपुराव सासे फरायसुलि गोमानायखौ लानानै दुंहाव थासारि विश्व हिन्दु परिषद आरो बजरंग दलआ आसामनि गिबि मन्थ्रिनिसिम गोसोखांलाइ दैथायहरदों। खुलुमबाय, बड'सानि स्टुडिय'आव रादाबखौ फरायदों आं सांग्रिला नार्जारी। थांनाय 5 फेब्रुवारिनिफ्रायनो गोमानानै थानाय 15 बोसोर बैसोनि सासे फरायसुलिखौ 12 सान बारलांनायनि उनावबो पुलिसआ फरायसुलिखौ बोखांनो हायाखै। देवसुङा आदर्श मिलन एमइ फरायसालियाव 8 थाखोआव फरायोमोन। गोमानाय फरायसुलिनि न'आ स्वागपुर पुलिस थानानि सिङाव थानाय अमब्रिज नोगोराव। गोबां नागिरनायनि उनाव दिनैसिम फरायसुलिखौ नागिरना मोनाखै। फरायसुलिनि न'खरनि सुबुं आरो रायजो राजाफोरा द्वारकुसिनि आजिलुल हुसैन मुंनि मुस्लिम धोरोमारि सुबुङा उन्दै बैसोनि हिन्जावसाखौ फुस्लायनानै लांखारदों होननानै सन्देह खालामदों। बेनि उनावनो न'खरनि सुबुङा स्वागपुर पुलिस थानायाव मोनसे इजाहार थिसनदों। गुबुन फारसेथिं दिनै विश्व हिन्दु परिषद आरो बजरंग दलआ गरेश्वर खाजोना सार्कल बिबानगिरिनि गेजेरजों आसामनि गिबि मन्थ्रिनिसिम गांसे गोसोखांलाइ दैथायहरनानै थाबैनो दायनिगिरिखौ हमनानै गोख्रों साजा होनायनि राहा लानांगौनि दाबि दैखाङो। नमस्कार, जय श्रीराम। आमार जोआ 5 फेब्रुवारी तारिखे सरस्वती पूजार दिना बार आছিলে शनिबार। সেইদিনা আমাৰ দেওচুঙাৰ নিবাসী ছোৱালী এজনী মানে নিৰুদ্দেশ হৈছিলে। সেইদিনা আমাৰ সৰস্বতী পূজা খাবলৈ গৈছিলে, তাৰ পিছৰ পৰা নিৰুদ্দেশ হৈ আছে। আমি খবৰ পালোঁ, খবৰ পোৱাৰ পিছত আমি ঠাইলৈকে গ'লোঁ। যোৱাৰ পিছত ঘৰৰ আমি কথা পাতিলোঁ। আমাৰ গোটেই হিন্দুত্ববাদী সংগঠনৰ প্ৰায়বোৰ কাৰ্যকৰ্তাই গৈছিলে। যোৱাৰ পিছত আমি গোটেই বস্তুটো ফিল্ড ভেৰিফিকেশ্যন এটা কৰিলোঁ। কৰাৰ পিছত আমি গম পালোঁ যে ৰাইজৰ তাৰ উপস্থিত ৰাইজৰ পৰা গম পালোঁ যে মুছলমান সম্প্ৰদায়ৰ ল'ৰা এজনৰ লগত তাৰ 2 মাহ আগৰ পৰা কিবা অলপ মানে হেৰি আছিলে। তাৰপিছত ল'ৰাজনৰ সন্দেহ মানে ৰাইজৰ সন্দেহ যে সেই ল'ৰাজনে মানে ছোৱালীজনীক মানে লৈ গৈছে ক'ৰবালৈ। ল'ৰাজনৰ নাম আজিজুল ৰহমান। আৰু 6 তাৰিখে মানে ঘটনাটোৰ নেক্সট দিনা আমি শুক্লাই আৰক্ষী চকীত আমি সোৱাগপুৰ আৰক্ষী চকীত আমি FIR এখন দিছিলোঁ মানে অভিভাৱকৰ থ্ৰুৰে। এতিয়ালৈকে আমি কোনো ধৰণৰ মানে পজিটিভ ৰিজাল্ট পোৱা নাই ছোৱালীজনীৰ উদ্ধাৰৰ ক্ষেত্ৰত। আৰু সেইকাৰণে আমি আজি আমাৰ গোটেই কাৰ্যকৰ্তাই আহি আমি CM ছাৰলৈকে এখন আমাৰ চাৰ্কল অফিচাৰ বাইদেউৰ থ্ৰুৰে আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ। কি কাৰণত মানে আমাৰ প্ৰশাসনৰ নিশ্চয় কিবা এটা গাফিলতি হৈছে, সেইটো কাৰণত বা ইচ্ছা শক্তি অলপ কম আছে, সেইটো কাৰণত মানে হৈছে। আৰু আমাৰ আগত যিমানকেইটা লাভ জেহাদৰ কেছ হৈছে ইমান দীঘলীয়া প্ৰচেছ হোৱা নাছিলে। এইটোৱে আমি আজি 12 দিন হ'ল, 5 তাৰিখৰ পৰা আজি 17 তাৰিখ পালে 12 দিন হ'ল। 12 দিনলৈকে কোনো আমি প্ৰশাসনৰ পৰা পজিটিভ কোনো ৰিজাল্ট পোৱা নাই এতিয়ালৈকে। প্ৰশাসনৰ ওচৰত আমি মানে আহ্বান মানে দাবী আমাৰ একচুৱেলি আমাক ছোৱালীজনী উদ্ধাৰ কৰি দিব লাগে আৰু যিজন দোষীয়ে উচিত শাস্তি পাব লাগে।